ইতিমধ্যে আপোনালোকৰ অৰুণোদয়ৰ টকা কিন্তু আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব পাৰিছে। হয়তো বহুত দিন অপেক্ষাৰ মূৰত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ এই অৰুণোদয় 3.0 শুভাৰম্ভে আনুষ্ঠানিকভাৱে মুকলি কৰিলে আৰু যেতিয়াই আনুষ্ঠানিকভাৱে মুকলিলে সকলোৰে বেংক একাউণ্টত কিন্তু আপোনালোকৰ এই অৰুণোদয়ৰ প্ৰথম কিস্তিৰ টকা 1250 টকা কিন্তু সকলোৱে লাভ কৰিছে। এতিয়া আপোনালোকে যদি এই 1250 টকা এতিয়া লাভ কৰা নাই তেনেহলে আপোনালোকে কি কৰিব লাগিব ভিডিঅ'ৰ একেলগে চাই থাকক। আপোনালোকক ধুনীয়াকে আপোনালোকক বুজাই দিম যে এইটো কাম কৰিলে আপোনালোকৰ বেংক একাউণ্টত ধুনীয়াকে 1250 টকা লাভ কৰিব। বাকি এতিয়াও যদি আপোনালোকৰ মোবাইল ফোনত যদি অৰুণোদয়ৰ 1250 টকা সোমোৱাৰ এটা SMS আহা নাই তেনেহলে আপোনালোকে কেতিয়ালৈকে SMS লাভ কৰিব। লগতে যদি আপোনালোকে ইনিশিয়েট SMS লাভ কৰিছে তথাপি কিন্তু আপোনালোকৰ বেংক একাউণ্টত যদি টকাটো সোমোৱা নাই তেনেহলে আপোনালোকে কি কৰিব লাগিব সবিশেষ ভিডিঅ'টো চাই থাকক, আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সো যদি আপোনালোকে এইটো চেনেলত কোন প্ৰথমবাৰ পাইছে জানটো সাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। লগতে আপোনালোকে এই ভিডিঅ'টো কোনটো ডিস্ট্ৰিক্টৰ পৰা চাইছে, লগতে আপোনালোকে এতিয়ালৈকে অৰুণোদয় 3.0 1250 টকা অৰ্থাৎ প্ৰথম কিস্তিটো বেংক একাউণ্টত লাভ কৰিছে নে নাই সেইটো আপোনালোকে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰো। সো কথাটো হ'ল আপোনালোকে হয়তো বহুত অপেক্ষাৰ মূৰত আজি আপোনালোকৰ অৰুণোদয় 3.0 ইতিমধ্যে আনুষ্ঠানিকভাৱে মুকলি কৰিব পাৰিছে বা আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হ'ব পাৰিছে। সো যোনসকল হিতাধিকাৰী আপোনালোকে এই অৰুণোদয় 3.0 নামটো অন্তৰ্ভুক্ত হ'ব পাৰিছে বা আপোনালোকৰ নামটো ৰিজেকশন লিষ্টত নহয় সিলেকশন লিষ্টত গৈছে, সো এতিয়াৰ পৰা আপোনালোকে কি কৰিব 1250 টকা প্ৰত্যেক মাহৰ 10 তাৰিখত কিন্তু লাভ কৰিব। লগতে 250 টকা এক্সট্ৰা পাব যদি আপোনালোকে ঘৰত ৰন্ধন গেছ ক্ৰয় কৰে। আজি যেহেতু অৰুণোদয় 3.0 টো আৰম্ভণি কৰিলে সো বহুত মহিলাৰ কিন্তু বেংক একাউণ্টত লাভ কৰিছে 1250 টকা আৰু বহুতে কিন্তু মেছেজ লাভ কৰা নাই বা বহুত মহিলাই মেছেজ লাভ কৰাৰ পিছতো কিন্তু তেখেতসকলৰ বেংক একাউণ্টত 1250 টকা সোমোৱা নাই। এটা কথা মন কৰিব, এই যোনটো 1250 টকা আপোনালোকৰ বেংক একাউণ্টত ডিবিটি মাধ্যমত অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰত দিয়া হ'ব। যদি আপোনালোকৰ বেংক পাছবুকৰ লগত আধাৰ কাৰ্ডৰ লিংক থাকে তেতিয়াহে আপোনালোকক এই 1250 টকা লাভ কৰিব। আৰু লগতে আপোনালোকৰ বেংকৰ লগত যোনটো মোবাইল নম্বৰ আপডেট থাকিব লাগে বা আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল আপডেট থাকিব লাগে সেইটো কিন্তু আপোনালোকৰ মোবাইল ফোনত এক্টিভ হৈ থাকিব লাগিব। যদিহে এক্টিভ আছে তেনেহলে আপোনালোকৰ মোবাইল ফোনত মেছেজটো পাব যে 1250 টকা ইতিমধ্যে আপোনালোকৰ বেংক একাউণ্টত ইনিশিয়েট কৰা হৈছে। যদি এতিয়ালৈকে ইনিশিয়েটৰ মেছেজটো অহা নাই আপোনালোকে 10 তাৰিখলৈকে অপেক্ষা কৰক। আৰু যদি 10 তাৰিখৰ পিছতো যদি আপোনালোকে এই ইনিশিয়েট মেছেজ লাভ নকৰে তেনেহলে বেংকৰ লগত কন্টাক্ট কৰিব, আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰি ল'ব। কাৰণ যেহেতু যোনটো মোবাইল আপোনালোকে এতিয়া ইউজ কৰিছে সেইটো মোবাইল চাগে আপোনালোকৰ বেংক একাউণ্টৰ লগত কোনো ধৰণৰ আপডেট নাই। এতিয়া বহুত মহিলাই কিন্তু ইনিশিয়েট মেছেজ লাভ কৰিছে তথাপি কিন্তু বেংক একাউণ্টত 1250 টকা লাভ কৰিব পৰা নাই। সো আপোনালোকে অলপ অপেক্ষা কৰিব। আজি যেহেতু অৰুণোদয় 3.0 টো জাষ্ট আনুষ্ঠানিকভাৱে মুকলি কৰিছে, বহুত মহিলাৰ বেংক একাউণ্টত টকা সোমাইছে, কিছুমানৰ সোমোৱা নাই। সো আপোনালোকৰ মেছেজটো যদি আছে তেনেহলে আপোনালোকে আজি ৰাতি 8টালৈকে বা 10টালৈকে আপোনালোকে অপেক্ষা কৰক। লগতে 10 তাৰিখৰ আগলৈকে আপোনালোকে অপেক্ষা কৰক, নিশ্চয় আপোনালোকৰ বেংক একাউণ্টত ধুনীয়াকৈ 1250 টকা লাভ কৰিব যদি আপুনি এজন অৰুণোদয় 3.0 এজন যোগ্য হিতাধিকাৰী, লগতে আপোনালোকৰ অৰুণোদয় 3.0 যদি আপোনালোকৰ সিলেকশন লিষ্টত নাম আছে। বাকি এতিয়া বহুতে ক'ব যে বিটিসি যোনখিনি বড়োলেণ্ড এৰিয়াত বসবাস কৰিছিলে অসম চৰকাৰৰ ফালৰ পৰা কেইদিনমান আগতে ফেচবুক লাইভৰ জৰিয়তে কোৱাইছিলে যে আমি বিটিসি বাকি কি নকৰিম, আমি এইটো অৰুণোদয় 3.0 আমি অন্তৰ্ভুক্ত নকৰিম। ইতিমধ্যে আজি আকৌ মন্তব্য কৰিছে আপোনালোককো দিয়া হ'ব, কিন্তু সেইটো প্ৰচেছ চলি আছে। আমাৰ বড়োলেণ্ড চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আমি অৰুণোদয় আৰম্ভ কৰিম, কিন্তু অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ কৰা নাই, ইতিমধ্যে কাম চলি আছে কিন্তু পাবলৈ অলপ সময় লাগিব। সো আপোনালোকে কি কৰিব অপেক্ষা কৰিব, আপোনালোকে ভাঙি নপৰিব যে আমাৰ যেহেতু 3 মাহ বা আগত অৰুণোদয় 1.0 বা অৰুণোদয় 2.0 পাইছিলো, ঘপককে আমি অৰুণোদয় 3.0 বন্ধ হৈ গ'লে আমাৰ বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব, হয়তো বহুতে জানে। সো সেই কথাটো হয়তো বহুতে উত্থাপন কৰিছিলে বা বহুতো দাঙি ধৰিছিলে। সেই মৰ্মে অসম চৰকাৰৰ ফালৰ পৰা আজি আকৌ সিদ্ধান্ত ল'লে যে আপোনালোকৰ অৰুণোদয়ৰ পৰা বঞ্চিত কৰা নহয়, আপোনালোকে চিন্তা নকৰিব। নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ পৰা কিছু হ'লেও অলপ হ'লেও উপকৃত হ'ব পাৰিছে। বাকি মই আকৌ কৈছো যদি আপোনালোকে SMS টো পোৱা নাই বা SMS টো পাইছে আপোনালোকে একো চিন্তা নকৰিব, আপোনালোকৰ নামটো যদি অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'ব পাৰিছে নিশ্চয় আপোনালোকে অৰুণোদয় 3.0 1250 টকা লগতে 250 টকা অৰ্থাৎ 1500 টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব, একো চিন্তা নকৰিব। যদি আপোনালোকৰ বেংকৰ লগত KYC কৰা নাছিলে অতি সোনকালে আপোনালোকে বেংকত গৈ KYC কৰিব, কাৰণ 10 তাৰিখৰ আগত কৰি লোৱাটো ভাল, কাৰণ 10 তাৰিখৰ পিছত যেহেতু এইবোৰ আপোনালোকৰ পইচাটো বন্ধ হৈ যাব। কাৰণ অৰুণোদয় আঁচনি কক যিকোনো দিব্যাংগ আঁচনি কক বৃদ্ধ পেঞ্চন আঁচনি কক সকলো পইচা কিন্তু 10 তাৰিখত দিয়া হয়, 10 তাৰিখত পিছত দিয়া নহয়। কিছু মাহত 14 তাৰিখত দিয়া হয়, কিন্তু এইটো মাহত যেহেতু 7 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকৰ টকাটো কিন্তু 10 তাৰিখৰ আগতে লাভ কৰিব। সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। ধন্যবাদ।